নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ পাছত আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আজি মোৰ ভিডিঅ'টোত আছে অসমীয়া মানুহৰ এটি প্ৰিয় খাদ্য বেহুৱা অৰ্থাৎ খাৰলি কেনেকৈ প্ৰস্তুত কৰে। আৰু বেহুৱা হয়তো সকলোৱে বনাব জানেই, কিন্তু মই কেনেকৈ বনাইছোঁ সেইটোকে আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সৰিয়হখিনি ভালদৰে ধুই চোকা ৰ'দত শুকুৱাই লৈছোঁ। আৰু যদি ভালদৰে সৰিয়হখিনি নুশুকায় তেতিয়াহ'লে গুড়ি কৰাত অসুবিধা হয়। এতিয়া মিক্সিত মই সৰিয়হখিনি ভালকৈ গুড়া কৰি লওঁ। এইখিনি এতিয়া মই এখন চালনীৰ সহায়েৰে ভালদৰে চালি লওঁ। মিক্সিত দিলে সৰিয়হখিনি অলপ গোটা গোটা টাইপৰ হৈ যায়, সেইকাৰণে এইখিনি মই ভালকৈ ভাঙি লৈছোঁ, তাৰপিছত চালি ল'ম। সৰিয়হখিনি চালি লোৱা হৈ গ'ল। এতিয়া চালি লোৱা সৰিয়হখিনি মই এটা চৰিয়াত বাকি লওঁ। সৰিয়হখিনি চৰিয়াত বাকি ল'লোঁ। এতিয়া মই ইয়াত দিম সোৱাদ অনুসাৰে অলপ নিমখ। আপোনালোকে যিমানটো নিমখ খায় সিমান পৰিমাণৰ নিমখ দিলেই হ'ব। তাৰে পাছত মই ইয়াত দিম অলপ জলকীয়াৰ গুড়া। জলকীয়াৰ গুড়া নিদিলেও হয়, কিন্তু জলকীয়াৰ গুড়া দিলে খাবলৈ অলপ বেছি সোৱাদ হয়, সেইকাৰণে মই ইয়াত অলপ দিম জলকীয়াৰ গুড়া। আৰু আপোনালোকে যদি জলকীয়া নাখায় তেতিয়াহ'লে জলকীয়াৰ গুড়া নিদিলেও হ'ব। আৰু এতিয়া মই ইয়াত দিম আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা কলাখাৰ। আৰু কলাখাৰখিনি মই একেবাৰে দি নিদিওঁ, অলপ অলপকৈ দি মিক্স কৰি গৈ থাকিম। এয়া আমাৰ বেহুৱা প্ৰায় প্ৰস্তুত হৈয়ে গৈছে। এই কলপাতকেইখন মই আগতীয়াকৈ কাটি অলপ ৰ'দত শুকুৱাই লৈছিলোঁ। আৰু এতিয়া সৰু সৰু ভাগত কলপাতখিনিত আমি বেহুৱাখিনি ভগাই দিম। এনেকৈ অলপ অলপকৈ ভাগ কৰি বনালে বেয়া হৈ যোৱাৰ চান্স নাথাকে, কিয়নো যদি এবাৰতে বনোৱা হয় তেতিয়া কি হয়, খাবলৈ ব্যৱহাৰ কৰি থাকিলে বস্তুটো বেয়া হৈ যোৱাৰ চান্স থাকে। এয়া এতিয়া এনেকৈ কলপাতখনত টোপোলা কৰি ৩-৪ দিনৰ কাৰণে ৰ'দত ভালদৰে শুকুওৱা হ'ব। আৰু ৰ'দত ভালদৰে শুকুৱাৰ পাছতহে এইখিনি খাবলৈ ভাল হয়।
গোটেইকেইটা টোপোলা ভালদৰে বান্ধি ল'লোঁ আৰু তাৰপাছত এইকেইটা আমি এতিয়া ৩-৪ দিনৰ বাবে ভালদৰে শুকুৱাম আৰু তাৰপাছত আমাৰ বেহুৱা সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ যাব। আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।